চিঠি তোমালৈ বুলি মৰমৰ তুমি মোৰ হিয়া ভৰা মৰম ল'বা। নিশ্চয় তুমি স্তম্ভিত হয়নে? অহংকাৰ ক্ষোভৰ মালা আৰোহী তুমি হৈ পৰিছা শংকিত। অৱতৰত দেখোন প্ৰেয়সীৰ চিঠি। মনত আছেনে তোমাৰ? এদিন যে কৈছিলা দুখ বেদনাৰে জৰ্জৰিত পৃথিৱীত কিনো আছে য'ত নিজকে জীৱিত ৰাখিবলৈ মানুহে মানুহক লাঞ্ছিত অপদস্থ কৰিবলৈও নকৰে ভয়। তুমিতো উত্তৰ নিদি ধেত পাগলী বুলিলা, কিন্তু আজি জীৱনৰ শেষৰ সময়ত মই মোৰ প্ৰশ্নৰ উত্তৰ উলিয়ালোঁ। পৃথিৱী জনমভূমি এনে এখন মানৱসৃষ্ট সংগমস্থল য'ত পুৱাৰ সৰুজ উদয়ৰ লগে লগেই নিৰহ প্ৰাণত প্ৰাণ আহে। এই পৃথিৱীতেই মই মোৰ জীৱনৰ সবাতোকৈ প্ৰিয় ব্যক্তিজনক পালোঁ। এই পৃথিৱীয়েই মোক হাঁহিবলৈ শিকালে। বন্ধুত্বও গঢ়িলোঁ মই এই পৃথিৱীতেই। শত্ৰুও হয়তো আছে মোৰ। তথাপি যি বান্ধোনত বন্ধিলোঁ পৃথিৱীৰ লগত, আজি সেই পৃথিৱীখন এৰি যাবলৈ টান পাইছোঁ। তোমাক এৰি যাবলৈ টান পাইছোঁ। সেই পোহৰ নিশা আকাশ বতাহ এৰি যাব টান পাইছোঁ। জন্ম যাৰ মৃত্যুও তেওঁৰ নিশ্চিত। মই জানো সেইবোৰ, কিন্তু নামানে মোৰ অন্তৰে, নামানো মই। তুমি যে এদিন কৈছিলা মই সকলো এক চুটকিতে ঠিক কৰি দিম। দিবানে আজি এক চুটকিতে মোৰ জীৱনটো ঘূৰাই? দিবানে মোক এৰি অহা মৰমবোৰ ঘূৰাই? দিবানে মোক সেই যৌৱনৰ নিপোটল স্বাস্থ্য ঘূৰাই? দিবানে ঘূৰাই? তোমালৈ লিখা চিঠিৰ উদ্দেশ্য সেই, ইতি তোমাৰ মই।